মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 2 এটা চলকযুক্ত একঘাতৰ সমীকৰণৰ অনুশীলনী 2.1 পৰা কেইটামান সমস্যাৰ সমাধান কৰিম। কুৱেশ্যন নম্বৰ 2, তলৰ প্ৰত্যেকটো সমীকৰণ লগতে চলকৰ কিছুমান মান দিয়া হৈছে। এই মানবোৰৰ ভিতৰত কোনটো মান সমীকৰণটোৰ সমাধান হ'ব নিৰ্ণয় কৰা। 1 2x - 4 = 0 এইটো এটা সমীকৰণ। ইয়াত xৰ মান 1 2 -2 এইকেইটা দিয়া আছে। এই মানকেইটা আমি এই সমীকৰণটোত বহাই চাম কোনটো মানে এই সমীকৰণটোৰ লেফ্ট হেণ্ড সাইডত বাওঁপক্ষত বহুৱালে =0 হ'ব। চোৱা, টু সলিউশন 1, ইয়াত xৰ মান x = 1 হলে চোৱা ইয়াতে এই সমীকৰণটোৰ লেফ্ট হেণ্ড সাইড অথবা বাওঁপক্ষ এইখিনি 2x - 4 আৰু ৰাইট হেণ্ড সাইড 0। সো লেফ্ট হেণ্ড সাইড কি আছে 2x - 4 ৰাইট হেণ্ড সাইডত 0 আছে, 0 আমি পাব লাগিব। 2 xৰ ঠাইত কি আছে, xৰ জায়গাত আমি 1 লিখিম। সো 1 ব্ৰেকেট দিছো, তাৰ মানে পূৰণ বুজাব। -4 2 × 2 -4 2ৰ পৰা 4 গ'লে কিমান হ'ব -2 হ'ব। আমি 0 নাপালো, not equal to 0 অৰ্থাৎ not equal to right hand side। সো এইটো x = 1 এই সমীকৰণটোৰ সমাধান নহয়, এতিয়া আকৌ x = আমি 2 বহাই চাওঁ। 2 হলে আকৌ লেফ্ট হেণ্ড সাইড বাওঁপক্ষ 2x - 4 2 xৰ ঠাইত আমি কি লিখিম, এবাৰ 2 লিখিম, 2 - 4। সো ইয়াতে 2 2 × 4 -4। সো কিমান হ'ব, 4ৰ পৰা 4 গ'লে কিমান থাকিব 0 হ'ব। চোৱা এতিয়া 0 পালোনে ৰাইট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড। সো এইটো এই x = 2 অৰ্থাৎ এই x = 2 হ'ব এই সমীকৰণটোৰ সমাধান। আৰু এটা আছে -2 আছে, এইটোও বহাই চাওঁ। এবাৰ x = -2 হলে কি হ'ব, লেফ্ট হেণ্ড সাইড কিমান আছে 2x - 4 2 xৰ ঠাইত -2 -4। সো এটা 2 × -2 হলে -4 হ'ব, -4 -8। আমাৰ চোৱা এতিয়া 0 নাপালো, ইয়াতেও not equal to 0। সো not equal to right hand side। সো আমাৰ এতেকে নিৰ্ণয় সমীকৰণটোৰ সমাধান কিমান, x = 2 এই এনসাৰ। এতিয়া আমি এই 4 নম্বৰটো কৰো। ইয়াত সমীকৰণটো আছে x + 5 = 7 - x আৰু xৰ মান কি আছে 1 আছে, -1 আছে আৰু 2 আছে। ইয়াতে আমি এই লেফ্ট হেণ্ড সাইডটো ল'ম আৰু ৰাইট হেণ্ড সাইডটো ল'ম। লৈ আমি এটাকৈ মান বহাই আমি চাম লেফ্ট হেণ্ড সাইড আৰু ইকুৱেল টু ৰাইট হেণ্ড সাইড হয় না নহয়। যিটো মানে লেফ্ট হেণ্ড সাইড ইকুৱেল টু ৰাইট হেণ্ড সাইড হ'ব, সেই মানটোৱে হ'ব এই সমীকৰণটোৰ সমাধান। ইয়াৰ আগতে আমি চোৱা, আমি এই সমীকৰণটোত এই বাওঁপক্ষত এই 2 বহোৱাৰ কাৰণে সোঁপক্ষত অৰ্থাৎ ৰাইট হেণ্ড সাইড, লেফ্ট হেণ্ড সাইডত 2 বহোৱাৰ কাৰণে ৰাইট হেণ্ড সাইডত আমি কি পাইছো 0 পাইছো। যাৰ কাৰণে এই xৰ এই 2 মানটো
অৰ্থাৎ x = 2 হৈছিল এই সমীকৰণটোৰ সমাধান। এতিয়া চোৱা 4 নম্বৰটো কৰো। একেদৰে আগৰ নিচিনাকৈ x = কি আছে ইয়াতে প্ৰথম আছে 1 আছে 1 হলে the left hand side বা পক্ষত কি আছে x + 5 আছে x + 5 আছে। এতিয়া চোৱা x ৰ ঠাইত কি আছে 1 আছে +5 so 1 + 5 কিমান হ'ব 6 হ'ল। আকৌ right hand side লওঁ right hand side কি আছে 7 - x so right hand side = 7 - x 7 minus x ৰ ঠাইত আমি কি লিখিম 1 লিখিম so 7 - 1 কিমান হ'ব 6 হ'ব। চোৱা ইয়াতে লেফট হ্যান্ড সাইডৰো মান আমি 6 পালো আৰু ৰাইট হ্যান্ড সাইডৰো মান আমি 6 পালো। গতিকে আমি লিখিব পাৰো কি এতেকে লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড অৰ্থাৎ এই 1 এই সমীকৰণটো সিদ্ধ কৰিছে স্যাটিসফাই কৰিছে অৰ্থাৎ এই x = 1 হ'ব এই সমীকৰণটোৰ সমাধান। আৰু কিটা মান দিয়া আছে হিকেটা বহাই চাও কি আছে -1 আছে so x = -1 হলে লেফট হ্যান্ড সাইড কি আছিলে আমাৰ x + 5 আছিল so x ৰ মান কিমান -1 + 5 so কিমান হ'ব এটো -1 + 5 কিমান হ'ব 4 হ'ব। রাইট হ্যান্ড সাইড লও আমি রাইট হ্যান্ড সাইড কি আছিলে 7 - x 7 minus x ৰ ঠাইত কি আছে x ৰ ঠাইত চোৱা এটা মাইনাস আছে আৰু x ৰ ঠাইত কি আছে -1 ব্ৰেকেট দিছো -1 সো কি হ'ব এটো 7 এই মাইনাস আৰু এই মাইনাস পূৰণ হৈ আছে গতিকে মাইনাসে মাইনাসে কি হ'ব তো প্লাস হ'ব +1 so 7 + 1 কিমান হ'ব 8 হ'ব। সো এতে লেফট হ্যান্ড সাইডত আমি 4 পাইছো রাইট হ্যান্ড সাইডত 8 পাইছো ইকুয়াল হোৱা নাই সো লেফট হ্যান্ড সাইড নট ইকুয়াল টু রাইট হ্যান্ড সাইড গতিকে x ৰ মান -1 এটো এই সমীকৰণটোৰ সমাধান নহয় এই সমীকৰণটোৰ সমাধান নহয়। আৰু এটা আছে কি আছে আৰু এটা 2 আছে এবাৰ x = 2 হলে একেদৰে কৰিম লেফট হ্যান্ড সাইড ইকুয়াল টু কি আছে x + 5 x ৰ মান কিমান আছে তে 2 আছে x ৰ ঠাইত আমি 2 বহাম +5 2 + 5 কিমান হ'ব 7 হ'ব। আকৌ রাইট হ্যান্ড সাইড লম রাইট হ্যান্ড সাইডত কি আছে 7 - x 7 - x so 7 minus x ৰ মান কিমান 2 so 7 ৰ পৰা 2 গলে কিমান হ'ব 5 থাকিল so ইয়াতে চোৱা লেফট হ্যান্ড সাইডত আমি 7 পাইছো রাইট হ্যান্ড সাইডত আমি 5 পাইছো গতিকে লেফট হ্যান্ড সাইড নট ইকুয়াল টু রাইট হ্যান্ড সাইড so এতেকে নির্ণয় সমীকৰণটোৰ সমাধান কোনটো হ'ব এইটো x = 1 ৰ কাৰণে আমি কি পাইছিলো লেফট হ্যান্ড সাইডৰ মান 6 পাইছো আৰু ৰাইট হ্যান্ড সাইডৰ 6 পাইছো অৰ্থাৎ লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড সমান পাইছো লেফট হ্যান্ড সাইডৰ আৰু রাইট হ্যান্ড সাইডৰ বা পক্ষ আৰু সপক্ষ আমি সমান হৈছে কিন্তু এইকেটা মানৰ কাৰণে আমি সমান পোৱা নাই এটো এইকেটা x = 2 ৰ কাৰণে x = -1 ৰ কাৰণে আমি পোৱা নাই গতিকে আমাৰ সমাধানটো কোনটো হ'ব x = 1 হ'ব এটো आंसर। বজ্ৰগুণন প্ৰক্ৰিয়াৰ ব্যৱহাৰ তোমালোকে ইতিমধ্যে সমানুপাতত পাইছা a/b = c/d হলে ad = bc এই ad = bc এই দুটা পূৰণ আৰু এই দুটা পূৰণ চোৱা
এতিয়া বীজগণিততো চোৱা এই ধৰণেই পাবা এই a/b = c/d চোৱা ad এই দুটা পূৰণ হৈছে আৰু এই দুটা পূৰণ হৈছে চোৱা এতিয়া a * d বা ad বুলি কম = b * c অৰ্থাৎ bc বুলি কম এটা উদাহৰণ চোৱা সমীকৰণৰ আমাক এনেকৈ দিয়া থাকিলে কেনেকৈ লিখিম 5x + 4 / 2x - 10 = 3/7 আমি কেনেকৈ লিখিম এই দুটা পূৰণ চোৱা এইটো এই ভগ্নাংশটোৰ লব এই ভগ্নাংশটোৰ হৰ অৰ্থাৎ এই দুটা পূৰণ হৈছে এটো 7 * 5x + 4 এটো = লিখি আকৌ এই দুটা পূৰণ কৰা হৈছে সো 3 * 2x - 10 এটো লিখিছে আৰু এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় বজ্ৰগুণন প্ৰক্ৰিয়া বুলি কোৱা হয় এই উদাহৰণটো চোৱা সমাধান কৰা 8p - 5 / 2p - 3 = 2/3 এই সমীকৰণটো কিদৰে বজ্ৰগুণন প্ৰক্ৰিয়াৰ সহায়ত পূৰণ কৰিছে চোৱা তোমালোকে এনেকৈ এই দুটা পূৰণ কৰিছে আৰু এই দুটা পূৰণ কৰিছে সেইখিনি ইয়াতে লিখিছে চোৱা এয়া এই দুটা পূৰণ কৰিছে 3 * 8p - 5 এয়া আৰু এনেকৈ পূৰণ কৰিছে 2 * 2p - 3 এইখিনি বজ্ৰগুণন প্ৰক্ৰিয়াৰ সহায়ত পূৰণ কৰা হৈছে তাৰ পিছত এই সমীকৰণটো তাৰ পিছৰ স্টেপ এই 3 8p লগত পূৰণ কৰিছে 3 × 8 = 24 24p এই 3 5 লগত পূৰণ হৈছে 3 5 × 15 মাইনাসটো আছে ঠিক তেনে এই 2টো এই 2p লগত পূৰণ হৈছে 2 * 2p 2 2 × 4 4p এই 2টো এই 3 লগত পূৰণ হৈছে 2 3 × 6 ইয়া মাইনাসটো এটো -6 সো এতে কি কৰা হৈছে পক্ষান্তৰ কৰা হৈছে এই চলক থকা বিলাকক বা পক্ষলৈ আনা হৈছে চোৱা এই 24p তেনেকৈ আছে এই ফুফালৰ 4p টো অৰ্থাৎ ইয়াতে প্লাস আছে যেহেতু আগত 4p আগত গতিকে ইফালে বা পক্ষলৈ আনিলে -4p হৈছে চোৱা ঠিক তেনেকৈ এটা চোৱা -15 টো ফুপক্ষলৈ লৈ যোৱা হৈছে -15 টো +15 হৈছে ইয়াতে -6 টো যেনেকৈ তেনেকৈ আছে সো এতিয়া চোৱা 24টা p ৰ পৰা 4টা p গলে 20টা p থাকিব আৰু -6 + 15 কৰিলে কিমান হ'ব 9 হ'ব এতিয়া চোৱা এই p লগত 20 পূৰণ হৈ আছে গতিকে পূৰণ হৈ থকাটো ফুপক্ষলৈ ললে হৰণ হ'ব সো 22 9ৰ তলত আহিছে এইটোৱে সমাধান 2.1 question number 3 তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা চোৱা 3 solution 1 number x/3 minus x minus 1/2 = 1 এই সমীকৰণটো সমাধান কৰিব লাগিব প্ৰথমে চোৱা এই 3 আৰু 2 ৰ লসাগু ললে 3 2 × 6 লসাগু হ'ব 3 ৰ লগত কিমান পূৰণ কৰিলে 6 হ'ব 2 ওপৰটো 2 অৰ্থাৎ x ৰ লগত 2 পূৰণ কৰিলে 2x মাইনাস এই মাইনাস 2 ৰ লগত কিমান পূৰণ কৰিলে 3 হ'ব 6 হ'ব 3 ওপৰটো 3 3 * x - 1 = 1 আছে এতিয়া চোৱা ওপৰত কৰো 2x মাইনাস আৰু এই -3 লগত x পূৰণ কৰিব লাগিব -3x হ'ব আৰু এই -3 লগত -1 পূৰণ কৰিলে মাইনাসে প্লাস হ'ব 3 × 3 = 1 চোৱা এই ওপৰ চোৱা দুটা x ৰ পৰা তিনটা x গলে -1 হ'ব -1x হ'ব অৰ্থাৎ -x হ'ব এটা x থাকিব মাইনাসত সো -x + 3/6 = 1 তাৰ পিছত চোৱা এটা বজ্ৰপূৰণ হ'ব চোৱা বজ্ৰপূৰণ মানে কেনেকুৱা বজ্ৰপূৰণ ইয়াতে তো 1 আছে কিন্তু আমি ধৰি লওঁ যে আমি জানো যে 1 যিকোনো সংখ্যাৰ তলত 1 থাকেই
ধৰা 1 ৰ তলত 1 আছে গতিকে ইয়াতে 1 আছে তলত বাই 1 1 বাই 1 গতিকে এই দুটা পূৰণ হ'ব অৰ্থাৎ 1 ৰ তলত থকা 1 দি এই x - 3 পূৰণ হ'লে 1 দি পূৰণ কৰিলে -x + 3 ঠিক তেনেকৈ 6 ৰ লগত 1 পূৰণ হ'ব ওপৰত যেটো এই 1 আছে 1 আছে 6 গুণ 6 সো এতিয়া পক্ষান্তৰ কৰিব লাগিব এই +3 টো আমি পক্ষান্তৰ কৰিম -x তেনেকৈ হ'ব +3 টো পক্ষান্তৰ কৰিলে +3 উপপক্ষলৈ ল'লে -3 হ'ব -x = 6 ৰ পৰা 3 গ'লে 3 হ'ব সো দুই পক্ষত -1 ৰে পূৰণ কৰিলে -1 ৰে পূৰণ কৰিলে আৰু এটা মাইনাস পূৰণ গতিকে x হ'ব এটা -1 পূৰণ কৰিলে -1 ৰ লগত 3 পূৰণ কৰিলে -3 হ'ব এতিকে এইটো নিৰ্ণয় সমাধান x = -3 এতিয়া আমাক কৈছে কি ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা সো পৰীক্ষা কৰাৰ কাৰণে আমি কি কৰিব লাগিব x = -3 এই সমীকৰণটোৰ লেফট হ্যান্ড সাইডত বহাব লাগিব বহালে আমাৰ যাতে রাইট হ্যান্ড সাইডত 1 হয় সোয়া লেফট হ্যান্ড সাইডত সোয়া কি আছে x/3 - x - 1/2 এতিয়া আমি কি বহাম এই x ৰ ঠাইত -3 বহাম x ৰ ঠাইত এই x ৰ ঠাইত -3/3 মাইনাস এই x ৰ ঠাইত -3 - 1/2 অর্থাৎ আমি কি হইছে ইয়াত কি বহাইছো x = -3 হলে এইটো কৰিছো সো এই এটা আছে -3 3 3 ক্যান্সেল হ'ব অর্থাৎ 3 3 ক্যান্সেল হলে 1 হ'ব বা 3 3 হৰণ কৰিলে 1 হ'ব অর্থাৎ মাইনাস আছেই -1 হ'ব মাইনাস -3 আৰু -1 কৰিলে -4/2 হ'ব এতিয়া সব -1 এই মাইনাস আৰু এই মাইনাস পূৰণ হৈ আছে যেহেতু প্লাস হ'ব আৰু 4 2 ৰে হৰণ কৰিলে 4 2 ৰে কাটাকাটি কৰিলে 2 হ'ব অৰ্থাৎ -1 + 2 কৰিলে 1 হ'ব এইটো হ'ব রাইট হ্যান্ড সাইড আমাৰ হৈ গল রাইট হ্যান্ড সাইড ইকুয়াল হৈ গল গতিকে এইটো আমাৰ কি আছিল ফলাফলৰ শুদ্ধতা পৰীক্ষা হৈ গল আমি ইংৰাজীত এনেকৈ লিখিব পাৰো হেন্স ভেৰিফাইড বুলি কৈ দিব পাৰো বা নিলিখিলেও কোনো কথা নাই এইখিনিয়ে আনসার 11 নম্বৰটো কৰো সোয়া 11 নম্বৰটো কৰো x - 9/x - 4 = 2/3 এইটো আমি সমাধান কৰো কি নম্বৰ 11 নম্বৰটো so x - 9/x - 4 = 2/3 এইটো সমাধান কৰো সো প্ৰথমে আমি কি কৰিম বজ্ৰগুণন প্ৰক্ৰিয়াৰ সহায়ত কৰিম অৰ্থাৎ এই দুটা পূৰণ আৰু এই ইকুয়াল টু এই দুটা পূৰণ অৰ্থাৎ 3 * x - 9 হোল 3 * x - 9 আৰু এই দুটা পূৰণ 2 * x - 4 এটা আমি ব্ৰেকেটত লিখিব দিব পাৰো বজ্ৰ গুণন প্ৰক্ৰিয়াৰ সহায়ত এনেকৈ লিখি দিব পাৰো বজ্ৰগুণন প্ৰক্ৰিয়াৰ সহায়ত সোয়া এতিয়া আমি পূৰণ কৰো এই 3 টো x লগত পূৰণ কৰিলে 3x মাইনাস 3 লগত -9 পূৰণ কৰিব লাগিব 3 9 গুণ 27 2 লগত x পূৰণ কৰিলে 2x এই মাইনাস 2 4 গুণ 8 সো এতিয়া আমি এই চলক থকা এই পদটোক আমি বাপক্ষলৈ লৈ আহিম 3x এইটো ইফালে আনিলে এটা প্লাস আছে যেহেতু ইফালে আনিলে -2x ইকুয়াল টু এটা -8 আছে এই -27 টো ইফালে ললে +27 হ'ব এতিয়া আমাৰ কি হ'ব 3টা x ৰ পৰা 2টা x গলে কিমান হ'ব এটা x থাকিব
ইয়াতে কিমান হ'ব ইয়াতে কিমান হ'ব 27 -8 প্লাস 27 চোৱা প্লাস 27 মাইনাস 8 ইয়াতে প্লাস আছে বিয়োগ কৰিম ইয়াতে কি হ'ব হাতৰ পৰা এনেকে বিয়োগ কৰিলাম 17 এক হাতৰ পৰা নাযা 17 পৰা 9 এটা 17 এ থাকিল 1 মাইনাস 19 হ'ব সরি প্লাস 19 হ'ব প্লাস 19 কাৰণ ডাঙৰটোত প্লাস আছে সো এটা হ'ব 19 অনলি সো এইটো হ'ব আমাৰ x equal to 19 এ হ'ব এই সমীকৰণৰ সমাধান এতিয়া আমি পৰীক্ষা কৰি চাব লাগিব পৰীক্ষা এতে লিখি দিম এতেকে নিৰ্ণয় সমাধান x equal to 19 তে পৰীক্ষা কৰি চাম লেফট হ্যান্ড সাইড সমীকৰণৰ লেফট হ্যান্ড সাইড কি আছে এটো আছে x - 9 by x - 4 9 so আমি কি বহাম এতে 19 বহাম x ৰ ঠাইত 19 minus 9 এতে x ৰ ঠাইত 19 minus 4 ইয়াতে লিখি দিব পাৰো x equal to 19 হলে so কিমান হ'ব 19 পৰা 9 গলে 10 থাকিল আৰু এটো কিমান থাকিব 19 ৰ পৰা 4 গলে কিমান থাকিব 15 so আমি চাও লেফট হ্যান্ড সাইডত কি রাইট হ্যান্ড সাইডত কি আছে 2/3 আছে সো এটা পাশেরে আমি সোয়া পাশেরে কেইবার যাব 3 বার পাশেরে দুবার সো কিমান হল 2/3 এটো হবো রাইট হ্যান্ড সাইড আমার ফলাফল কি হল আমার ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা হল hence verified হৈ গল এটো